লংকা চহৰৰ বৰ্তমান নতুন নিয়ম এয়া চাওক, এইটো হৈছে টিকট, পাৰ্কিং টিকেট। এইটো কিমান টকা লয়? 20 টকা লৈছে ন। তো লংকা চহৰত বৰ্তমান নিয়ম এইটোৱে চলি আছে, আপুনি য'ত ত'ত গাড়ী থিয় কৰাব নোৱাৰে। যদি আপুনি পেচেঞ্জাৰ উঠাব হয় বা ক'ৰবাত যাবলগীয়া হয়, আপোনাৰ পাৰ্কিং এটা প্ৰয়োজন হ'ব। যেনেকৈ ৰাস্তাৰ কাষত, এইটো কাষতে আপুনি ৰখিছে, তো এইটো কাৰণে আপোনাৰ 20 টকা পাৰ্কিং দিবলগীয়া হৈছে, হয়নে নাই? মোৰ অসুবিধা নাই, কাৰণ মই ইয়াত যিহেতু মই দৰকাৰ, মই পাৰ্কিং হিচাপে বা কিবা পেচেঞ্জাৰ উঠাবলৈ হ'লে মোক লাগিবই। হয়, পাৰ্কিংটো এটা লাগিবই। যিহেতু আপুনি যদি ভিতৰত সোমাই ৰাখিলেতো একো লাভ নাই, পেচেঞ্জাৰ নাপাব। আৰু এই পাৰ্কিং হিচাপে ক'ত দিছে? এই ৰাস্তাৰ কাষত, মানে এই যিটো বগা লাইন হয়, এই বগা লাইনৰ কাষত দিছে। তো এইটো চবৰ কাৰণে ভাল হৈছে। এইটো এতিয়া বৰ্তমান যিটো কৰিছে, এইটো ক'ৰ পৰা কৰিছে? লংকা মিউনিচিপালিটি বৰ্ডৰ পৰা। এই টিকেটটো আপোনাৰ হয় না। আজি ৰাতিপুৱা আপুনি এইটো লৈছে, কিমান টকা লৈছে? 20 টকা। 20 টকা দি আপুনি এইটো লৈছে। এতিয়া গোটেই দিন, আজিৰ দিনৰ কাৰণে আপুনি মানে ফ্ৰী। লংকা চহৰৰ যিকোনো চুকত য'ত এই পাৰ্কিঙৰ সুবিধা আছে, তাত আপুনি ৰখাই মানে পেচেঞ্জাৰ উঠাব পাৰিব, নমাব পাৰিব, কোনো অসুবিধা নাই। তাৰমানে 20 টকা দি দেখা গৈছে আপোনাৰ আল্টিমেটলি কোনো লছ হোৱা নাই। আপুনি যিকোনো ঠাই যাব পাৰিছে, ইমূৰত য'ত যাব পাৰি আছে। তো বহুতে গম নাপায় যে লংকা চহৰত আহিলে গাঁৱৰ পৰা যিবোৰ টমটম আহে বা গাড়ী আহে, এইবোৰে গমেই নাপায় যে লংকা চহৰত অহাৰ পিছত ক'ৰবাত ৰাখি দিলে পটককৈ পাৰ্কিঙৰ মানুহবোৰ আহি ক'ব তুমি 20 টকা দিয়া, মানে পাৰ্কিঙৰ ফ্ৰী দিয়া। তো সিহঁতে যদি গড়বড় কৰিব বিচাৰে যে মই নিদিওঁ, ঝগড়া কৰিব বিচাৰে, এইটো মানে ভুল হ'ব। এইটো ভুল হ'ব। এই নিয়মটো বনাইছে মাত্ৰ আজি 2 দিনমান হৈছে, 16 তাৰিখে চাগে বনাইছে ন। আজি হ'ল 18 তাৰিখ। বহুতে গম নাপায়। আজি 18 তাৰিখ। আজি আপুনি প্ৰথমবাৰ আজি এইটো দিছে। মই জানা মতে এই নিয়মটো বনাইছে 2 দিন হৈ গ'ল। ধৰক 16 তাৰিখে নিয়মটো বনাইছে, আজি 18 তাৰিখ। যেনেকৈ আপুনি গম পোৱা নাছিলে, বহুতে গম নাপায়। সেইটোৱে মই মানে ভিডিঅ'ৰ জৰিয়তে চবকে ক'ব বিচাৰোঁ যে আপোনালোক লংকা চহৰত আহিলে য'ত ত'ত আপোনাৰ 3-চকীয়া টমটম হওক বা 4-চকীয়া বাহন বা বাইক চাইক য'ত ত'ত ৰখাব নোৱাৰে। ৰখালে আপোনাৰ ওচৰত পাৰ্কিং ল'বলৈ আহিব, তাৰপিছত আপুনি যদি কয় নাই মই পাৰ্কিং নিদিওঁ, কোনে কৰিছে? তো সেই মানে যিটো আপোনাৰ বেয়া থিংকিং আহিব, সেইটো আহিব নালাগে। লংকা চহৰত বৰ্তমান নতুন নিয়ম হৈছে, আপুনি পাৰ্কিং কৰিলে পাৰ্কিঙৰ পইচা দিব লাগিব। হয়, আপুনি যদি ভিতৰ ফালে ক'ৰবাত এনেকুৱা ভিতৰীয়া জেগাত ক'ৰবাত ৰাখে, সেইটো দিব নালাগে বাৰু। যিকেইটা টমটম মই দেখি আছোঁ ৰাতিপুৱাৰ পৰা কাষত ৰখি আছে, গোটেইকেইজনে পাৰ্কিং দিছে। তো পাৰ্কিং দিয়াটো এটা চবৰে ভাল হৈছে বুলি কৈ আছে। আৰু আপোনালোকে আহিলে এনেকুৱা পাৰ্কিং দিব লাগিব। দূৰৰ পৰা আহিলে মোটামুটি 20 টকা এটা আনিব আৰু পাৰ্কিঙৰ কাৰণে। তো আপোনাৰ কাৰণে এইটো ভাল হৈছে, মোৰ কাৰণেও ভাল হৈছে। মই এইফালে 4 চকা ৰাখিলে যেতিয়া পাৰ্কিংটো দিম, সিহঁতে চাব বস্তুটো মানে যে কোনখিনি ঠাইত ৰাখিছে, এটা জিম্মেদাৰী হৈ যায়। আৰু গোটেই দিনৰ ভিতৰত মই যিকোনো জেগাত পাৰ্কিং কৰিব পাৰিম। তো বন্ধুসকল, এইটোৱে আছিলে আজিৰ আপডেট। লংকা চহৰত আপুনি যদি নতুনকৈ আহে গাড়ী লৈ, 4 চকা 3 চকা টমটম এইবোৰ লৈ, আপোনাক পাৰ্কিং দিব লাগিব। পাৰ্কিঙৰ ফিটো হয়, মানে সেইবোৰ এনেকৈ নহয় যে আপুনি ৰানিঙত থাকিব, আপুনি পাৰ্কিঙৰ কাৰণে ৰাস্তাৰ কাষতে থৈ আপুনি গুচি গৈছে ক'ৰবাত, তেনেকৈ নহয়। মানে এটা নিৰ্দিষ্ট সময় থাকিব, আধা ঘণ্টা 20 মিনিট আপুনি ইয়াত ৰখাই আপোনাৰ পেচেঞ্জাৰ উঠাব পাৰিব, নমাব পাৰিব। এই পাৰ্কিংটোৰ কাৰণে মাত্ৰ 20 টকা লোৱা হৈ আছে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু ভিডিঅ'টো চাবলৈ শ্বেয়াৰ কৰিব। ভিডিঅ'টোত যদি কিবা ক'বলগীয়া আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু এই ৰিচিপ্টটো লংকা মিউনিচিপালিটি বৰ্ডৰ হয় আৰু এইটো থকা জৰুৰী। এইটো আপোনাৰ আপুনি লওক, গোটেই দিন চলিব লাগিব। ঠিক আছে, ধন্যবাদ। ভিডিঅ' চবে শ্বেয়াৰ কৰিব।